নমস্কাৰ, পইতাভাত ইউটিউব চেনেললৈ সকলোকে মই স্বাগতম জনাইছোঁ। মই আজি বনাবলৈ লৈছোঁ মৰিচা ঠাৰি তৰকাৰী। মৰিচা লৈছোঁ মই 250 গ্ৰাম। মই এতিয়া ইয়াৰ বাকলি গুচাই ল'ম। মৰিচাখিনি ঠাৰিৰ এনেকৈ চচটো গুচাই লওঁ। গুচাই পেলাই মই এটা বাতিত কাটি যাম। এনেকুৱা চাইজত ৰাখি যাম মই। এনেকুৱা জোখৰে লৈছোঁ মই। মোৰ মৰিচাখিনি কাটি হৈ গৈছে। মই ইয়াৰ লগত দিবৰ কাৰণে এয়া হৈছে ক'লা সৰিয়হ। ক'লা সৰিয়হ 1 চামুচ মই এই বাতিত তিয়াই থৈছোঁ আৰু দিছোঁ বগা সৰিয়হ 1 চামুচ। এই বাতিত ক'লা সৰিয়হ আৰু বগা সৰিয়হ মই একেলগে তিয়াই থৈছোঁ 15 মিনিটমানৰ কাৰণে। এই ডাঙৰ চাইজৰ এটা বিলাহী লৈছোঁ। বিলাহীটো কাটি মই ইয়াত বাতিত কাটি থৈছোঁ। এইখিনি মই মিক্সি বাতিত মাৰি পেষ্ট এটা বনাই ল'ম। এটা চাইজৰ ডাঙৰ এটা পিঁয়াজ লৈছোঁ, আদা, এটা নহৰু, এইখিনি মই সৰু সৰুকৈ কাটি পেলাই জলকীয়া 3টাৰ লগত ইয়াতে মই কাটি ৰাখিছোঁ। এইখিনি মই পেষ্ট বনাই লওঁ। মই মিক্সি বাতিত ভৰাই এইখিনি মই পেষ্ট বনাই লওঁ। পেষ্টখিনি এতিয়া মই বাতিটোত বাকি দিম। পিঁয়াজ, নহৰু, আদা আৰু জলকীয়া 3টা এইখিনি মই পেষ্ট বনাই লওঁ। নহৰু, আদা, জলকীয়া আৰু পিঁয়াজৰ পেষ্টখিনি মই এখন বাতিত এনেকৈ কাঢ়ি ৰাখিম। বগা সৰিয়হ আৰু ক'লা সৰিয়হ মই এইখিনি মিক্সি বাতিত দি পেষ্ট বনাই ল'ম। সৰিয়হ আৰু ক'লা সৰিয়হৰ পেষ্টটো মই বাতিত বাকি দিম। প্ৰস্তুত কৰা বস্তুখিনি হৈছে মৰিচা, সৰিয়হ, বগা আৰু ক'লা সৰিয়হৰ পেষ্ট, পিঁয়াজ, নহৰু, আদা, জলকীয়াৰ পেষ্ট, সেয়া হৈছে বিলাহী পেষ্ট। গেছটো জ্বলাই কেৰাহীটো উঠাই দিম। গেছটো বহাই দিছোঁ। মই এতিয়া ইয়াতে মিঠাতেল দি দিম। মই এতিয়া নহৰু, পিঁয়াজ, আদা আৰু জলকীয়াৰ পেষ্টটো দি দিম তেলতে। এতিয়া মই হেতা কিনে লৰাই মই গেছটো হাই ফ্লেমত ৰাখিছোঁ। এতিয়া মই ইয়াতে বিলাহী পেষ্টখিনি দি দিম। গেছটো মিডিয়াম ফ্লেমত ৰাখিম এতিয়া। দি পেলাই এতিয়া মই পেষ্টখিনি মিলাই দিম।
বিলাহী এখন ভাজ খাবলৈ দিম। এই পেষ্টখিনি দিয়া পাতলি দিম। এতিয়া মই ইয়াতে মৰিচাখিনি দি দিম। মিলাই দিম। ইয়াত এতিয়া মই নহৰু আদাৰ পেষ্টৰ লগত বিলাহী পেষ্টখিনি দিলোঁ আৰু এতিয়া দিম নিমখ হালধি মতে দিম। নিমখখিনি লৰাই দিম। ইয়াতে হালধি দিম। জিৰা পাউডাৰ 1 চামুচ। ধনিয়া পাউডাৰ 1 চামুচ দি গোটেই মিশ্ৰণখিনি মই এতিয়া লৰাই দিম। 2 চামুচ পানী দিম ইয়াতে 5 মিনিটৰ কাৰণে লৰাম। মই ইয়াৰ ঢাকনখন লগাই দিম। এতিয়া মই ঢাকনাখন দাঙি পেলাই অকণমান লৰাই দিম। ইয়াতে মই বগা আৰু ক'লা সৰিয়হৰ পেষ্টটো দি দিম। দি লৰাই দিম। ইয়াতে মই অকণমান পানী দিম। সৰিয়হৰ বাতিৰ পেষ্টটোতে পানী লৈছোঁ। মই এতিয়া এইখিনি 10 মিনিটৰ কাৰণে মই ঢাকনটো এতিয়া ল' ফ্লেম কৰিলোঁ আৰু 10 মিনিটৰ কাৰণে মই উতল আহিবলৈ ৰাখিলোঁ। মই ঢাকনখন দাঙি চাম আৰু অকণমান লৰাই দিম। বা দেখিবলৈ বৰ ধুনীয়া হৈছে। সৰিয়হটো পিছত দিলে চেণ্টটো বৰ ধুনীয়া হয়। সেইকাৰণে আপোনালোকে সৰিয়হটো প্ৰথমতে নিদিব। মই দিয়াৰ ধৰণেই দিব। মোৰ তৰকাৰীখিনি হৈ গৈছে। মই এতিয়া এটা বাতিত কাঢ়ি লৈ গেছটো অফ কৰি দিম। মই এতিয়া ইয়াতে এটা কেঁচা জলকীয়া কাটি ওপৰতে দি দিম। ধনিয়া পাত দিম। মৰিচা তৰকাৰী মোৰ হৈ গ'ল। আপোনালোকে বনাই খাবচোন। কেনে লাগিলে খাই পেলাই মোৰ কমেণ্ট বক্সত লিখিব কেনেকুৱা লাগিছে। আজিলৈ আহোঁ।